ভিউয়াৰ্স আসসালামু আলাইকুম আপোনালোকক মোৰ চেনেল হুসনে মাইনা ব্লগছলৈ স্বাগতম জনালো আজি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ ওলাইছো এটি ভাল লগা ৰেচিপি হেইটো হৈছে গৰৈ মাছৰ জলকীয়া জোলৰ ৰেচিপি আহক আমি আজি এই সিম্পল ৰেচিপিটো চাই লও কেনে লাগে জনাব মোক কমেন্টত আশা কৰো আপোনালোকে কেনেকৈ বনায় সেই ধৰণটো মোৰ লগত শেয়াৰ কৰিব মই যেটো বনাও হেইটো আপোনালোকৰ সৈতে শেয়াৰ কৰিব লাইছো মোৰ ভিডিওটো আগলৈকে চাই থাকক ভাল লাগিব আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আমি এতিয়া গৰৈ মাছৰ ৰেচিপিটো আৰম্ভ কৰো ইয়াতে মই লৈছো তিনিটা সৰু সৰু গৰৈ মাছ এনেকৈ কাটি লৈছো ইয়াতে পিয়াজখিনি এনেকৈ কাটি লৈছো ইয়াতে জলকীয়া লৈছো আৰু ইয়াতে নহৰু লৈছো এতিয়া মই পিয়াজ জলকীয়া আৰু নহৰুখিনি পেষ্ট বনাই লম এতিয়া মই পিয়াজ নহৰু আৰু জলকীয়া ছয়টা লৈছিলো ছয়টা দিম এতিয়া মই পেষ্ট বনাই লম এয়া চাওক আমাৰ পেষ্টটো ৰেডি হৈ গ'ল এতিয়া আমি এটা বাটিত এইখিনি উলিয়াই লম এনেদৰে গোটেইখিনি উলিয়াই ললো এতিয়া মই বাকিখিনি কাম আৰম্ভ কৰিম আপোনালোকে চাই থাকক প্ৰথমে মই গেছটো অন কৰি ললো ইয়াতে কেৰাহীটো এতিয়া অকমান সময় গৰম হ'বলৈ দিম কেৰাহীটো আমাৰ গৰম হ'ল ইয়াতে আমি এতিয়া তেল দিম তেলটো আমাৰ গৰম হ'ল এতিয়া মই পিয়াজ জলকীয়া আৰু নহৰুৰ পেষ্টটো ইয়াতে দিম আৰু এইখিনি অকমান ৰঙা হ'বলৈ দিম এইখিনি আমি এতিয়া ৰঙাকৈ ভাজি ললো এতিয়া মই ইয়াতে মছলাখিনি মিক্স কৰি দিম মছলাৰ বাবে মই লৈছো হালধি গুড়ি 1 চামুচ জলকীয়া গুড়ি 1 চামুচ নিমখ 1 চামুচ ধনিয়া গুড়ি 1 চামুচ আৰু জিৰা গুড়ি 1 চামুচ এতিয়া মই সকলোখিনি মছলা ইয়াতে মিহলি কৰি লম এতিয়া মই এইখিনি ভালদৰে লাৰি দিম এতিয়া ইয়াতে অকমান পানী দিম আৰু মছলাটো ভালকৈ মিহলি কৰি লম মছলাখিনি ভালদৰে মিহলি কৰি ললো এতিয়া মই ইয়াতে মাছৰ টুকুৰাকেইটা লগ কৰি লম এতিয়া মাছখিনি ভালদৰে মছলাৰ সৈতে মিহলাই লম এইখিনি এতিয়া ঢাকনি মাৰি 5 মিনিট বইল হ'বলৈ দিম এতিয়া অকমান লাৰি দিম আৰু ইয়াতে মই এতিয়া আৰু পানী মিহলাই দিম এইখিনি এতিয়া মই ভালকৈ 10 মিনিট বইল হ'বলৈ দিম মিডিয়াম ফ্লেমত বইল হ'বলৈ দিম চাওক আমাৰ এইটো বঢ়িয়াকৈ বইল হৈছে এতিয়া মই ইয়াতে ফ্লেভাৰৰ বাবে কালি মিৰ্চ পাউডাৰ ব্লেক পেপাৰ পাউডাৰ ইয়াতে অকমান মিহলাই দিম যাতে এটা ফ্লেভাৰ আহে ধুনীয়া এইখিনি এতিয়া ভালকৈ লৰাই ল'ম ইয়াতে আকৌ মই আৰু এবিধ সামগ্ৰী দিম সেইটো হৈছে ধনিয়াৰ পাতেৰে ধনিয়াৰ পাত মাছত দিলেই মাছৰ সোৱাদেই বেলেগ হৈ যায় এতিয়া এইখিনি ঢাকনি মাৰি আৰু 5 মিনিট বইল হ'বলৈ দিম এয়া চাওক আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম আপোনালোকে দেখিবলৈ পাইছে আমাৰ তৰকাৰীখন কিমান ধুনীয়া হৈছে আপোনালোকে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাব এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম ইয়াৰ পিছত আপোনালোকক মই সাৰ্ভ কৰি দেখুৱাই আছো চাওক আমাৰ তৰকাৰীখন ঠাণ্ডা হৈ গ'ল এতিয়া মই আপোনালোকক এটা বলত উলিয়াই দেখুৱাই আছো দেখিবলৈ আমাৰ তৰকাৰীখন বহুত ধুনীয়া হৈছে এয়া চাওক আমাৰ তৰকাৰীখন দেখিবলৈ ইমান ধুনীয়া হৈছে আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছো
আপোনালোকে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰি চাব যদি ভাল লাগে তেনেহলে মোৰ ৰেচিপিটোত আপোনালোকে লাইক শেয়াৰ কমেন্ট কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইমানতে আমি আমাৰ ভিডিঅটো সামৰণি মাৰিলো ধন্যবাদ